সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তুমি একে প্ৰতিষেধ কৰিব বিচৰা হ'লে এই বিষয়ে মই তোমাক অৱগতই নকৰিলো এই কাৰ্য কৰিলে আমিতো বৰ্তমানে সলনি কৰিম নেকি?
গুণীন চেতিয়াই ত্যাগী মজুমদাৰ বৰুৱাক এটি পুৰস্কাৰে পুৰস্কৃত কৰিব বিচাৰিছে আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বলতা কামনা কৰিছোঁ। আৰু আপোনাক এখন সুন্দৰ মঞ্চ খন্তেক সময়ৰ কাৰণে আমি ৰাখি দিয়াৰ বাবে দুঃখিত আৰু সকলোকে আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এখন সুন্দৰ নাটক আমি আমাৰ গাঁৱৰ ৰাইজে দেখিবলৈ পাইছোঁ। ধন্যবাদ। তাৰ ফল কি হ'ব পাৰে তুমি এবাৰো ভাবিছা নে লক্ষ্মী? শুনা, আৰু অলপ দিনৰ পিছতেই পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব। মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব। কিন্তু লক্ষ্মী, তুমি এটা ভীষণ দৈত্য স্বজন কৰি মহাপ্ৰলয় ঘোষণা কৰি মোৰ লগত অভিনন্দিত কৰিব খুজিছা। এই কথাটো কোনে ক'লে? মই জানিব পাৰিছো লক্ষ্মী, তুমি নাৰদৰ কোন চক্ৰান্তত কৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হৈছা। লক্ষ্মী, তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছিল। জগতবাসীৰ আগত নাৰদ পুতকীয়া হিচাপে জনা যায়। তুমি দাম্ভিক, তুমি গৰ্বিতা, তুমি আজি বিষ্ণুপ্ৰিয় লক্ষ্মী নোহোৱা। তুমি কোন জানা লক্ষ্মী? তুমি কোনোবা দানৱী। ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব। এদিন নহয় এদিন ভীষণ সংকটত পৰি